অৱশেষত আহি পাই গ'লোহি। Welcome back to my channel. আজি হৈছে 25 ডিসেম্বৰ খ্ৰীষ্টমাছ। সো মেৰি খ্ৰীষ্টমাছ সকলোকে। আৰু আজি এতিয়া মই ডেৰেগাঁৱত আছোঁ, ঘৰলৈ আহিছিলোঁ। সেইকাৰণে আজি ফুৰিব যাম বুলি ভাবিছোঁ কাকচাং বোকাঘাটত। মানে ফাৰ্ষ্ট টাইম যাম, সবৰে ফটো দেখি থাকোঁ, অলপ দেৰিয়ে হৈ গৈছে আৰু সেইকাৰণে এতিয়া যাত্ৰাটো এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ। দে বাই বাই। আমি ডেৰগাঁৱৰ পৰা বোকাঘাটৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ। কাকচাং হৈছে আপোনাৰ বোকাঘাট পোৱাৰ 1 কিলোমিটাৰমানৰ আগতে এটা বাওঁ চাইডে ৰাস্তা ফাটি গৈছে, সেইফালে যাব লাগে। আৰু মেইন ৰাস্তাৰ পৰা প্ৰায় 10 কিলোমিটাৰ আপোনাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট সোমায়ে হয়। আপোনাৰ 10 কিলোমিটাৰ ভিতৰতে আপোনাৰ প্লেচটো পোৱা যায়। ৰাস্তাও খুবেই ধুনীয়া তালৈকে, সেইকাৰণে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় আৰু সুবিধাও আছে। তাৰোপৰি তাত সোমাবলৈ এণ্ট্ৰি ফিজ 100 টকা লোৱা হয় আৰু 100 টকাটো লোৱাটো ল'বই, কাৰণ জেগাকণ চাফ চিকুণ কৰি ৰখাৰ বাবেওতো বহুতখিনি মেইনটেনেঞ্চৰ কাৰণে পইচাৰ প্ৰয়োজন হয় আৰু খুব ধুনীয়া জেগা হয়। বাচন, ফুল, কম্বল আৰু বহুত বস্তু আছে, কাৰ্বি আংলং কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এইখিনিৰ পৰা সোমাই গৈছে, গম পাইছা? এইখিনিৰ পৰা কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। মেৰি খ্ৰীষ্টমাছ। আজি কাকচাঙত মানুহ গাড়ী লাইন পাতি আছে। ৰাম ৰাম। আমাৰ গন্তব্যস্থান এতিয়াও বহুত দূৰত, হয় নাই? ইয়াৰ পৰা 1.5 কিলোমিটাৰ। খাদ্যত আছে চালাড, দালি, ভাত আৰু মাংস। ঠাণ্ডে ঠাণ্ডে পানী সে নহানা চাহিয়ে। কেনেকুৱা? আমি খোৱা জেগাৰ পৰা 1.5 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। আমি পানীটো গ'লো, মানুহ আৰু য'ত জেগা পাইছে আৰু ইয়াত ৰাস্তাই ৰাস্তাই খোৱা বস্তু আছে। চুঙাত দিয়া গাহৰি, চলো চলি চলো হৈছে। এফালে বেছি পানী। অৱশেষত আহি পাই গ'লোহি। আহি পাই গ'লোহি অৱশেষত। বহুত মানুহ।
যাওঁতে এইটো ব্ৰিজেদি যাব লাগিব ৰাম राम राम बाय बाय काकोचाং এইয়া মানুহ একদম ওপৰত আছে পালে কেনেকে এইকেইটা এতিয়া পিকনিকৰ পৰা আহি পেলাই আমি খ্ৰীষ্টমাছ চাবলৈ সোমাইছোঁ বোকাঘাটৰ ক্ৰাইষ্ট জ্যোতি হাইস্কুলত অলপ